বন্ধু তোমালোকে মন কৰিবা কিছুমান ল'ৰা ছোৱালী একেলগে গ্ৰুপ বান্ধি চাকৰিৰ কাৰণে ষ্টাডি কৰে ৰেলৱে হওক এয়াৰফ'ৰ্চ হওক আৰ্মি হওক বেংক হওক ৰেলৱে হওক বিভিন্ন ছেক্টৰত এটা গ্ৰুপ বান্ধি সিহঁতে ষ্টাডি কৰে আৰু এবাৰ দুবাৰ তিনিবাৰ এপিয়াৰেণ্ট হোৱাৰ পিছত সিহঁতে গোটেই গ্ৰুপত মেক্সিমাম চাকৰি পাই যায় তো সেইটো সেইকাৰণে হয় যিটো সিহঁতে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে কম্পিটিটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে সেইটো কাৰণে সেই গ্ৰুপৰ ছাকচেছ ৰেটটো বহুত বেছি থাকে তো মই সেইটো ক'ব বিচাৰিছোঁ যদি আমি পজিটিভ মানুহৰ লগত থাকোঁ আৰু এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰোঁ য'ত আমি গোটেইকেইটা একেলগে কম্পিটিটিভভাৱে এক্সামবোৰ দি থাকোঁ এজনকৈ গোটেই গ্ৰুপটোত ছাকচেছ ৰেট আহি যায় ছাকচেছ হৈ যায় চ' সেইকাৰণে আপুনি নিজৰ ফ্ৰেণ্ড চাইকেলটো এনেকুৱা চিলেক্ট কৰিব লাগে যাতে আপোনাৰ পজিটিভ এটা এনভাইৰনমেণ্ট থাকে তেতিয়া আপোনাৰ ছাকচেছ ৰেটটো বহুত হাই থাকিব